যাক লামডিঙৰ দৃশ্য হেৰিষ্ট কি খবৰ তোমালোক আশা কৰো সকলোৱে ভালে তো আজি মানে যাম লামডিং মই আৰু বিশ্বজিৎ হিৰাখন যে দেখিছিলে লোকেল এটা গৈছিলো যে আৰু পাকজ্যোতিষপুৰ যোৱা দিনা যে ভিডিঅ'ত দেখিছিলে বিশ্বজিৎ সি আৰু মই যাম আজি লামডিঙলৈ ট্ৰেইনত যাম এফালৰ পৰা তাত আৰু কি তাত বাৰু দেখামগে কি দেখাও যামগে আগে পিছে মই যোৱা নাইতো গতিকে মই যি চাওঁ আপোনালোককো দেখাই থাকিম তো বলক এটা তাত যাম এতিয়া বিশ্বজিতক লগ কৰোঁগৈ লগ কৰি পেলাই কামপুৰত যাম কামপুৰ পৰা ডাইৰেক্ট লামডিং যাম তো গাইছ এতিয়া আমি কামপুৰত ইয়াতে গাড়ীখন থৈ ললো থৈ পেলাই এতিয়া ষ্টেচনত যাম ষ্টেচনৰ পৰা লামডিং যাম চাই দিব ট্ৰেইন অহা নাই অলপ পিছত আহিব তো গাইছ এতিয়া কামপুৰ পাই গ'লো কামপুৰ পাই গ'লে মানে গম পালোঁ যে লামডিং যোৱা ট্ৰেইনখন 50 মিনিট লেট হ'ব মানে প্ৰায় আপোনাৰ 12:40-45 মানত আহি পাবহি এতিয়া ৰখি থাকোঁ তাৰপিছত ট্ৰেইন অহা টাইমত দেখাম তো গাইছ ট্ৰেইন আহি পাই গ'লি এতিয়া উঠোৱা এইখনে লামডিঙলৈ যাব এইফালে উঠো এইডোখৰতে উঠোঁ আহা তো গাইছ এতিয়া ট্ৰেইন চলিলে বেয়া লাগিছে কামপুৰ ষ্টেচন আহিলোঁ আৰু ইয়াকে ডাইৰেক্ট লামডিং গৈ আছোঁ যেতিয়া ট্ৰেইনত উঠি পেলাই গাইছ কামপুৰৰ পৰা আহিলোঁ এয়া কামপুৰ দেখিছে এইখন কামপুৰ পৰা এতিয়া আহিলোঁ এতিয়া ডাইৰেক্ট লামডিং যাম চাহ দেখিবা একদম ভিতৰত কৈ দিয়া কিবা এটা ডাইৰেক্ট লামডিং যাম ন মজা এতিয়া চাহ দেখিবা আৰু লামডিঙত গৈ কি কিনো দেখোঁ সকলোখিনি দেখা দেখিম চাহ দেখিব আৰু ট্ৰেইনৰ দৃশ্য অলপ দেখাম গাইছ এতিয়া আমি এতিয়া বিশ্বজিত মই গৈ আছোঁ আৰু মজা চাইডত গৈ কিন্তু ৰিক্স আছে আপোনালোকে নবহিব তো গাইছ এতিয়া গৈ আছোঁ আৰু এতিয়া ক'তকে চাম আৰু ট্ৰেইনৰ দৃশ্য অলপ দেখাম তাৰপিছত ডাইৰেক্টকৈ লামডিং ন লামডিঙত যাম তাৰপিছত লামডিঙত গৈ পেলাই চাম যে যিটো জেগা চাব দেখাব পাৰোঁ আগে পিছে আমি যোৱা নাইতো গতিকে আমি যি চাওঁ আপোনালোকক সেইখিনিকে দেখাম তো গাইছ ইয়া যমুনামুখ পাই গ'লোহি দেখিছে যমুনা তো গাইছ এতিয়া যমুনামুখ পাই গ'লোহি আহি পেলাই কামপুৰৰ পৰা আহি পেলাই যমুনামুখ পাইছোঁ যমুনামুখৰ পৰা দিছোঁ আৰু মাজত কেইটামান ষ্টেচন পাম তাৰপিছত হোজাইও খাব লাগিব হোজাই খাই পেলাই আকৌ তাৰপিছতহে লামডিং পাম দেখাই গ'লে ইয়াত চাওক এতিয়া যমুনামুখত ৰখিব মানে আৰু যমুনামুখ এইটো চাওক যমুনামুখৰ ষ্টেচন দেখিছে যমুনামুখ নামি পেলাই দেখাই আছোঁ অলপ ব'লা নামি যাওঁ অলপ গাইছ যমুনামুখ ষ্টেচন আপোনালোকক নামি পেলাই দেখাইছোঁ আমি এইটো দবাতে আহিছোঁ দিয়ক এইটো দেখিছে এইটো গাইছ যমুনামুখ ষ্টেচন তাৰপিছত আৰু আগত কিবা ষ্টেচন পালে নামি পেলাই দেখাম চাই থাকিব এতিয়া গৈ থাকিম দিয়ক লামডিঙত মজাকৈ দেখাম যমুনামুখৰ পৰা ট্ৰেইন এৰিলে আৰু এতিয়া যাওঁ দিয়ক পাম দিয়ক বেছি নাই কামপুৰৰ পৰা লামডিঙলৈ 1.5 ঘণ্টামানত পাই যায়গৈ তাৰপিছত 1.5 ঘণ্টামান আকৌ অহা দিনটো আকৌ ধৰিব লাগিব নহয় গতিকে মাজত যিখিনি সময় পাওঁ সেইখিনি জেগাতে যিমান পাওঁ দেখা থাকিম হোজাই পাই গ'লোহি এয়া চাওক হোজাই পাই গ'লোহি হোজাই পাওঁ আৰু বহুত দূৰ যাব লাগিব তাৰপিছতে লামডিং পামগৈ এবাৰ হোজাই দেখি ভিডিঅ' বনাইছিলোঁ হৈ যাওক চাব পাৰিব আপোনালোকে ডিছক্ৰিপশ্যনত লিংক দি দিম নহ'লে চেক কৰি চাব পাৰিব হোজাইত নামি দি ৰখক অলপ চাব হোজাই ষ্টেচন হোজাই গাড়ীতে আছে হোজাই নামি পেলাই দেখাইছোঁ আৰু তাৰপিছত আকৌ যাম আকৌ দিম আৰু ন দেখাইছোঁ আৰু নামি পেলাই নি অলপ এই গাড়ী সেইখন চাওক হোজাই চাওক হোজাই মানুহ নামি গ'লো গতিকে এতিয়া পাই গ'লো ধুনীয়াকৈ চিট বহিবলৈ পাই গ'লো এতিয়া মাজত কেইটামান ষ্টেচন যোৱাৰ পিছত ডাইৰেক্ট লামডিং পৰা যামগৈ মাজত পৰা কেইটামান ষ্টেচন পাম তো গাইছ আৰু এতিয়া লংকা পাই গ'লো এতিয়া লংকাতে এনে এপাক নামিছোঁ নামি পেলাই আৰু দেখা দেখিম চাই লংকা পাই গ'লোহি লংকাৰ পৰা ট্ৰেইন এৰিলে আৰু দিয়ক গাইছ গৈ আছোঁ একদম মজাকৈ
গাইছ এতিয়া লংকা পৰা ধুনীয়াকৈ গৈ আছোঁ আৰু যামগৈ চাগে আৰু আধা ঘণ্টা বা 20 মিনিট ইমানমানত পাই যামগৈ ধুনীয়াকৈ তাত নামি পেলাইহে ভালকৈ দেখাম আৰু দিয়ক এতিয়া ট্ৰেইনতনো কি দেখাম মাত নুশুনি গৈ আছে পূৰা হুলস্থুল হৈ আছে যে ফাইনেলি পাই গ'লো সেইটা গাইজ ফাইনেলি পাই গ'লো সেই লামডিং ইয়াত আহিছে লামডিং সেইকাৰণে ট্ৰেইনখন লাহে লাহে গৈ আছে এতিয়া ৰখা ব্যৱস্থা দিব পৰা পাই গ'লো এতিয়া ক'ত যাম আৰু চাই থাকিম আপোনালোকক যিমানখিনি দেখাব পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু ওচৰ পাছত কিবা যদি ভাল জেগা আছে দেখামগৈ এতিয়া মানে পাই গ'লোহে এতিয়া নামিম আৰু নামি পেলাই কি কয় দেখা থাকিম আৰু চাই থাকিব কি কয় ফাইনেলি গাইজ পাই গ'লো এতিয়া নামিম আৰু নামো ফাইনেলি গাইজ প্ৰথমবাৰ লামডিং ষ্টেচনত বহি দিছোঁ আৰু নে কি কোৱা বিচাৰে প্ৰথমবাৰ লামডিং ষ্টেচনত বহি দিছে এতিয়া ক'ত যাম চাই ল'ম ফাৰ্ষ্ট সুধি ল'মগৈ মানে আকৌ কামপলৈ যোৱা ট্ৰেইন কেইটা বজাত আছে সুধি ল'মগৈ সুধি পেলাই মানে মাজত যিমানখিনি সময় পাওঁ সেইখিনি সময়তে আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু ওচৰ পাজৰে যদি কিবা ভাল জেগা আছে দেখাব পৰা তেন্তে সেইখিনিও দেখাম দিব ফাৰ্ষ্ট এতিয়া সুধি ল'ম আকৌ কামপলৈ যাবলগীয়া কিমান ট্ৰেইন আছে কেইটা বজাত আছে পিছত আকৌ ঘৰলৈ যাবলগীয়া ট্ৰেইন নাপালে চেষ্টা থকা জেগা মানে চিনাকি তেনেকুৱা একো নাই এতিয়া ফাৰ্ষ্ট সুধিলে তুমি ৰখক সুধি পেলাই কৈ আছোঁ এতিয়া এইফালে চাওক এইফালে যাব লাগিব ইফালে সুধি ল'মগৈ এতিয়া আমি আদি উঠিছোঁ লামডিং এইটো ৰেলৱে ষ্টেচনটো ওপৰৰ পৰা মজাকৈ দেখাম চাই থাকিব পিছত সুধি ল'মগৈ সুধি পেলাই আপোনালোকক কৈ আছোঁ কামপলৈ যোৱা ট্ৰেইন আৰু কেইটা বজাত আছে এতিয়া চাওক লামডিং এইখন চাওক গাইজ তো গাইজ ট্ৰেইন 3:30 বজাত আছে কামপলৈ যোৱা ট্ৰেইন 3:30 বজাত আছে এতিয়া ঘূৰি কৰি আহোঁ আৰু মানে এঘণ্টামান ঘূৰোঁ আৰু তাৰপিছত ইয়াত কি বুলি কয় 3:10 মিনিট পোৱাকৈ আহি যাম তাৰপিছত আকৌ ঘৰলৈও যাব লাগিব নহয় নহ'লে পিছত দিগদাৰ হৈ যাব ট্ৰেইন নাপালে এতিয়া চাংগৰ ওচৰতে মন্দিৰ আছে যে ষ্টেচনটোতো আপোনালোকক দেখালোৱে ভালকৈ চাও দেখাবলৈ চেষ্টা কৰি থাকিম চাই থাকিব এই আৰু বেছি টাইম নাই মাজত প্ৰায় এঘণ্টামান আছে মাজত পাম মই সেই এঘণ্টাতে আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰি অলপ যাই থাকিম দেখাই থাকিম পূৰা আগে পিছে অহা নাইতো সেইকাৰণে ওচৰ পাজৰ কেনেকুৱানো জেগা আছে ভালকৈ মানে গম নাপাওঁ অলপ থাকাকৈ অহাহেঁতেন ক'ৰবাত তেতিয়া মানে দেখাব পাৰিলোঁহেঁতেন আৰু কিবা বেলেগো জেগা কেতিয়াবা আগলৈ আহিলে বাৰু দেখাম এতিয়া ওচৰতে আছে মন্দিৰটো তাৰপৰাই আহোঁগৈ গাইজ এবাৰ লিফ্টত আহি গ'লোঁ কোনে ন কিমান খোজকাঢ়ি আহি পৰে লিফ্টত আহি গ'লোঁ খুলেগা 1 2 3 খুলি গ'ল চাওক গাইজ কি মজা এতিয়া এফালেদি উঠি গ'লোঁ এইটো ষ্টেচনটো এতিয়া এফালেদি যাব লাগিব জেগা এফালে ফাৰ্ষ্ট আহিছেতো মজা লাগিছে বাৰু চাওক লামডিঙৰ দৃশ্য লামডিঙৰ দৃশ্য লামডিং লামডিঙৰ দৃশ্য এতিয়া গাইজ প্ৰায় 2:30 মানে বাজিলে আৰু আধা ঘণ্টামানতে এইকেইটা চাই কৰি তাতো পাবগৈ লাগিব নহয় আহিছোঁ যেতিয়া যিমান পাৰোঁতো এনেও দেখাবলৈ চেষ্টা কৰি থাকিম গাইজ এইটোৱে শ্ৰীমন্তীৰ কথা কৈছিলোঁ যে এইটোৱে চাওক আৰু আধা ঘণ্টা টাইমৰ ভিতৰতনো কি দেখাম আৰু মাজত পাছোঁ আধা ঘণ্টা 1 ঘণ্টা তাৰ ভিতৰতনো কি দেখাম আৰু তেনেকৈ আকৌ ট্ৰেইন ধৰিবগৈ লাগিব নহ'লে ৰাতিটো ইয়াত থাকি যাব লাগিব ন আকৌতো আমি এতিয়া কি চাওঁ সকলোখিনি দেখাই থাকিম তো গাইজ এতিয়া দেখালোঁ এইটো দেখিছে এতিয়া কিবা এটা খাই লওঁ আৰু যিমান পাৰোঁ দেখাই থাকিম আৰু বাকী এতিয়া কিবা এটা খাই লওঁ আৰু আকৌ ৰেলৱে ষ্টেচন যাম ৰেলৱে ষ্টেচনটো ভালকৈ দেখাম তো গাইজ এতিয়া ইয়াৰ পৰা যাওঁ এডোখৰত খোৱা মানে জেগা নাইতো আগত কিবা এটা খাই ৰেলৱে ষ্টেচন যাম ৰেলৱে ষ্টেচন গৈ পেলাই তাত ধুনীয়াকৈ কিবা আৰু কি কি আছে দেখাই থাকিম তো গাইজ লামডিঙৰ জেগাখিনি কিন্তু বেয়া নহয় দেই মানে আমি প্ৰথম আহিছোঁ জেগাখিনি ভালেই দেখিছোঁ কিন্তু দেই বেয়া নহয় আহি ভালেই লাগিছে আৰু আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰতনো আৰু কি দেখাম আৰু গাইজ বুজি পাইছে চাগে সেইকাৰণে যিমান পাৰোঁ সেইখিনিকে এনেকৈ দেখাইছোঁ আৰু এনেই আশে পাশে আহি পেলাই চাইছোঁহি আৰু এতিয়া ইয়াকে চাওক আৰু
এতিয়া আকৌ গৈ আছো এতিয়া হোটেলত যাম তো গাইছ এতিয়া কিবা কিবি খাই কৰি ললো খাই কৰি এতিয়া গাইছ যোৱা টাইমে হৈ গ'ল এতিয়া ৰেলৱে ষ্টেচনলৈকে যাওঁ মাজত ইমান টাইম নাপালো সেইকাৰণে এতিয়া যাওঁ আৰু তাত দুপৰীয়া ভালকে দেখাম আৰু এতিয়া 3-3:30 মানত এতিয়া 3:30মান বাজিব আৰু বেছি টাইম নাই এতিয়া 3টা বাজিলে এতিয়া পামগৈ আৰু এই ষ্টেচন পাই গ'লোহি আৰু অলপমান আছে তাৰপিছত এতিয়া ষ্টেচন গৈ আছো আৰু খাই থাকিব ইমান ভালকে দেখা পোৱা নাই কি যিমানখিনি পাওঁ সিমানখিনি আৰু গাইছ চিয়া চাওক লামডিং আৰু থাকাকে অহা দিন আৰু ইয়াত দেখা পাইলে তেওঁ অহা নাই ন আগে পিছে আজি প্ৰথম আহিছে সেইকাৰণে মানে ক'ত কি আছে নাজানো আৰু সেইকাৰণে চব মন্দিৰটো আছে বুলি গম পালো তালৈকে গ'লো আৰু তাৰপিছত আশে পাশে জেগাখিনি দেখালো তেতিয়া এয়া আৰু এতিয়া যোৱা টাইমে হৈ গ'ল আৰু লামডিঙত আছে गजब बेइज्जती है আমি আকৌ আহি ये मुंह से सुपारी निकाल के बात कर रहे बाबा লামডিং দেখিছে পাই গ'লো ইয়াত লামডিং ষ্টেচন এতিয়া ট্ৰেইন যাব এতিয়া হৈছে 3:05 আৰু অলপ টাইম পিছত ট্ৰেইন যাবই আৰু তো গাইজ এতিয়া ইয়াতে আছো লামডিং জংচনত যিটো পাই আছে চাম্পলে যোৱা ট্ৰেইন যামগৈ আৰু আমি যিমান চালোঁ আপোনালোকক সিমানখিনি দেখাবলৈ চেষ্টা কৰিলোঁ আৰু উপায়টো নাই মাজতে ইমান টাইম নাপালোঁ সেইকাৰণে যিমান দেখালোঁ যিমানে আৰু এতিয়া যামগৈ আৰু গাইজ ভালকৈ একো দেখাবলৈ নহ'ল আৰু তেওঁক বেয়া চাই নাপাব আৰু আমিও অহা ইমান এটা লাভেই নহ'ল ভালকৈ একো চাবই নাপালোঁ এতিয়া এখন ট্ৰেইন যাব এতিয়া 3:25 আছে 3:30 যাব 3:30 এইখনতে যাব লাগিব 5 মিনিট আছে সেইখনতে 5 মিনিট ৰখি দিবা তো এতিয়া এইফালেদি যাব এইখনতে যাব যামগৈ আৰু কামপুৰ দিয়ক একদম মজা আছে উঠি গ'লো এতিয়া ডাইৰেক্ট কামপুৰ পামগৈ এতিয়া ট্ৰেইনতো অলপ ভিডিঅ' দেখা থাকিম চাই থাকিম ইয়া মজা বহিবলৈ চিট পাই গ'লো এইখনত আহা এই সেইটো চিটটো দিতা মজা বিন্দাছ একদম বিন্দাছ বহি বহি গৈ থাকিম একদম एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह কামপুৰ পাই যাম দিয়া অলপ লামডিঙৰ জেগাখিনি কিন্তু ইমান এটা বেয়া নহয় ঠিকে আছে বাকী ইমান দেখাব কৰিব নোৱাৰিলোঁ আৰু একো নাই ঘূৰিব আহিছোঁ না জেগাকে চাপ লংকা হিট পাই গ'লো লংকা দেখিছে চাওক লংকা এই চাওক লংকা নামি আহিছোঁ আৰু বহি বহি এলাহ লাগি গৈছে আৰু তো গাইছ হোজাই পাই গ'লোহি হোজাই পৰা আহি গ'লো এইটো দেখিছে হোজাই পৰা আহি গ'লো A few moments later. কামপুৰ পাই গ'লোহি কামপুৰ ফাইনেলি পাই গ'লো এই কামপুৰ আজিলৈ গেছ কামপুৰ পাই গ'লো তো গেছ ভিডিঅ'টো আজিলৈ ইমানেই আছিল আৰু যদি ভিডিঅ' চাই ভাল পালে তেন্তে লাইক কমেণ্ট কৰি দিবা আৰু যদি মোৰ চেনেলটোত কোনোবা নতুনকৈ আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অলপ প্ৰেছ কৰি দিবা তো এটা ভিডিঅ' লগ পোৱা পাতি আজিলৈ দিছোঁ বাই বাই